সো ফ্রেন্ডস প্রথমতে চাম আমি বলেৰো প্যাসেঞ্জাৰ এখন আপোনাৰ বলেৰো পেছেঞ্জাৰ হয় বলেৰো কমাৰ্চিয়েল প্যাসেঞ্জাৰ ৰেজিষ্ট্ৰেশ্যন হয় গাড়ী হয় আপুনি আপোনাৰ গাড়ী আমি কমপ্লিট ডকুমেণ্টছ আপ টু ডেট কৰি দিম হয় ইঞ্চুৰেঞ্চলৈকে ভেলিড আছে হয় চব কৰি দিম ট্ৰান্সফাৰলৈকে হ'ব এখন হয় যদি লয় আপোনাক 440 এখন গাড়ী আমি দিব পাৰিম 2015 গাড়ী 2015 গাড়ী এনে কিলোমিটাৰ কিমান চলিছে কিলোমিটাৰ এখন আপোনাৰ নিয়াৰ এবাউট 70,000 মান 70,000 মান ইছ্যু হৈছে না আৰু টায়াৰ সব গোটেইকেইটা নতুনে আছে হয় 100% নতুনে আছে প্ৰায় হয় স্পেয়াৰটোলৈকে আপোনাক দেখাব পাৰোঁ এখন দিয়ে হওক আপোনাক মই দেখাইছোঁ স্পেয়াৰটো আচ্ছা স্পেয়াৰটো চাই লওঁ হয় ঠিক আছে সো ফ্ৰেণ্ডছ চাই থাকিবা ভিডিঅ'টো স্কিপ নকৰাকৈ এইটো টায়াৰ স্পেয়াৰটা টায়াৰ নিউ কণ্ডিশ্যন হৈ আছে আচ্ছা গাড়ী কমপ্লিট বডি অৰিজিনেল পেইণ্টত আছে হয় আপুনি একো কাম নাপায় গাড়ী ইঞ্জিন গিয়াৰ বক্সৰ ৱাৰেণ্টি পাই যাব আপুনি আচ্ছা আৰু এখন আছে ৱেগনাৰৰ VXI হয় 2014 মডেল হয় এখন যদি লয় আপোনাৰ 2 লাখ 3 লাখ আপোনাৰ 20,000 টকাত দিব পাৰিম লাষ্ট দাম 3,20,000 টকাত দিব পাৰিব হয় এইটো কিমান চনৰ গাড়ী বুলি ক'লে এখন 2014 চনৰ গাড়ী হয় একেবাৰে বঢ়িয়া কণ্ডিশ্যনত আছে গাড়ী আপোনাৰ অৰিজিনেল পেইণ্টত আছে হয় ইণ্টেৰিয়ৰটো চাব পাৰে গাড়ী হয় তো খুলি দিওঁ এনে কিমান কিলোমিটাৰ চলিছে এখন আপোনাৰ চলিছে 58,000 কিলোমিটাৰ চলিছে তো গাড়ী খুব ভাল কণ্ডিশ্যনত একো কাম নাপায় এখন গাড়ী হয় আপুনি তাৰমানে একো খৰচ কৰিব নাপায় গেৰাণ্টি আছে গাড়ী আচ্ছা কমপ্লিট গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে ওকে অৰিজিনেল পেইণ্ট হয় হয় পাছাটো নাই গাড়ীত আপুনি ইণ্টেৰিয়ৰটো শ্ব' কৰি দিব পাৰে আচ্ছা ভিতৰৰ অলপ শ্ব' কৰি আপুনি ভিতৰটো চাব পাৰে বিৰাট খুবেই ভাল কণ্ডিশ্যন গাড়ী নিট এণ্ড ক্লিন গাড়ী হয় ছিংগল হেণ্ডেড গাড়ী কোনো কাম নাপায় এইটো গাড়ীত আপুনি আমাৰ ষ্টকত যি গাড়ী ৰাখোঁ মেক্সিমাম কোনো কাম নথকাই ৰাখোঁ আচ্ছা বিশেষ কাম থকা গাড়ী নাৰাখোঁ এখন হৈ গ'ল I20 এইটো I20 মেগনা হয় কেই চনৰ মডেল হয় হয় গাড়ী এখন চলিছে 65,000 কিলোমিটাৰ কোনো তাত আপোনাৰ মিটাৰ টেম্পাৰিং নাথাকে পেইণ্টটো অৰিজিনেল পেইণ্ট চাৰিটা টায়াৰ নতুন আছে আপুনি দেখাব পাৰে আচ্ছা একদম নতুন টায়াৰ আছে অৰিজিনেল পেইণ্টত আছে গাড়ী হয় 18 গাড়ী আছিলে এখন হয় এখন আপোনাৰ উইথ ট্ৰান্সফাৰ আমি এখন গাড়ী 240 দিব পাৰোঁ 240 পেট্ৰল হয় ডিজেল হ'লে আমি 190 ভিতৰত দি দিব পাৰোঁ আচ্ছা পেট্ৰলৰ হয় এইটো গাড়ী পেট্ৰল গাড়ীকেইটা অলপ দাম বেছি হয় আচ্ছা আপোনাৰ 240 ট্ৰান্সফাৰ হতে গাড়ী দিব পাৰোঁ ওকে 240 আৰু এইটো এল্টো 2008 মডেল হয় 2008 হয় এচি আৰু আপোনাৰ পাৱাৰ ষ্টেক হয় এখন যদি লয় আপোনাক এখন গাড়ী আমি এখন গাড়ী দিব পাৰিম 1,15,000 টকা 1,15,000 টকা আচ্ছা এটা কিমান হাজাৰ কিলোমিটাৰ চলিছে এইটো এখন 89,000 চলিছে 89,000 অনলি টায়াৰ চাই ঠিকে আছে আচ্ছা বাকী অলমোষ্ট বেয়া হৈছে ভালে আছে হয় পিছফালৰটো ভালে আছে হয় এখন গাড়ী চাওক দিয়ক একদম কমপ্লিট বডি অৰিজিনেল পেইণ্ট গাড়ী আপুনি চাইনিং দেখিলে গম পাব ক'তো অকণো ডেণ্টো নাই ক'তো অকণো পেইণ্টিঙৰ কামো নাই টায়াৰ চায়াৰ চব ঠিকে আছে এইফালে আপুনি টায়াৰ চাব পাৰে গাড়ী লগত অহা টায়াৰ লাগি আছে কোম্পানী ষ্টিকাৰকেইটা এইবিলাক লাগি আছে গাড়ীত আপোনাৰ টায়াৰ চাওক আপোনাৰ যিকেইটা নতুন টায়াৰ গাড়ীৰ লগত লাগি আছে কিমান টকা প্ৰাইচ ক'লে এখন আপোনাৰ 2 লাখ টকাত দিব পাৰিম ট্ৰান্সফাৰ হতে টপ মডেল হয় টপ মডেলৰ হয় স্পৰ্টছ হয় গাড়ী হয় এয়াৰ বেগ চাৰ বেগ চব আছে আচ্ছা এচি কণ্ডিশ্যন অ'কে আছে অ'কে আছে আপোনাৰ নট ইভেন এ পেনি আপুনি 10 টকা গাড়ীৰ লগত খৰচ কৰিব নাপায় সেইটো আমাৰ তাৰমানে এচিউৰিটি আচ্ছা একো খৰচ কৰিব নাপায় অ'কে আৰু এখন চিলেৰিঅ' হয় চিলেৰিঅ' এখন 2014 মডেল হয় এখন আপোনাৰ গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন হয় গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন ট্ৰান্সফাৰ কৰাই দিম হয় এখন গাড়ী ল'লে আপুনি 3,10,000 টকাত এখন গাড়ী দিব পাৰিম 3,10,000 টকাত এৰিব অৰিজিনেল পেইণ্ট হয় গাড়ী ক'তো কাম নাই হয় আপুনি একো খৰচ কৰিব নাপায় সেইটো গেৰাণ্টি আমাৰ ফালৰ পৰা টায়াৰ গোটেইকেইটা অলমষ্ট নিউ আছে অ'কে ভিতৰৰ কণ্ডিশ্যন দেখাই দিছোঁ চিট কভাৰ লগোৱা আছে এচি অন আছে কিমান কিলোমিটাৰ চলিছে দাদা এইটো এখন গাড়ী আপোনাৰ 47,000 চলিছে 47,000 চলিছে এইখন কিয় ন আপুনি চাব পাৰে অনলি 47,000 ড্ৰিভেন হয় ইয়নৰ আপোনাক মই মিটাৰটো শ্ব' কৰি দিছোঁ আচ্ছা মিটাৰটো শ্ব' কৰি দিলে কাষ্টমাৰৰ কাৰণে ভাল আছিলে হয় ত' মিটাৰটো শ্ব' কৰি আছোঁ নতুন টিপটপ কণ্ডিশ্যনৰ গাড়ী হয় চাওক ভিতৰত একদম টিপটপ কণ্ডিশ্যন আছে চিট কভাৰো লগোৱা আছে এচি অন আছে ইয়াৰ কিলোমিটাৰ চলিছে আপোনাৰ 47,000 কিলোমিটাৰ চলিছে 47,400 কিলোমিটাৰ দাদা এই ইয়নটোৰ প্ৰাইচ কিমান কৈছিলে দিব পৰা আচ্ছা
অঁ খুবেই ভাল কণ্ডিশ্যন, ছিংগল হেণ্ডেড গাড়ী হয়, একো কাম নাই। আচ্ছা দেখাতে গম পায় ক'তো টাচাপো নাই গাড়ী, কমপ্লিট অৰিজিনেল পেইণ্টৰ। অ'কে, আৰু ইয়াৰটো বাৰু হৈ গ'ল। আপুনি এতিয়া আপোনাৰ যোনটো এড্ৰেছ সেইটো কৈ দিলে ভাল আছিলে। এইটো আপোনাৰ বিজি মটৰ্ছ বুলি আছে, হয় আমাৰ ডিলাৰ এইটো হাতীলুং টাটা কমাৰ্চিয়েল ডিলাৰৰ লগত। আচ্ছা, হাতীলুং হয় টাটা কমাৰ্চিয়েল ডিলাৰটো কিনাৰতে আছে। অঁ কমাৰ্চিয়েল ডিলাৰৰ কিনাৰতে আছে। ডিলাৰ কিনাৰতে হয় আপোনাৰ গ্ল'ৰিয়াছ মটৰৰ কিনাৰ। অ'কে ইয়াত এটা আমাৰ ব্ৰাঞ্চ আছে, আপুনি আহিলে গাড়ী চাব পাৰিব। পাছফালে সেইখন চেণ্টাৰ এখন আছে। হয় ঠিক আছে বাৰু, ঠিক আছে দাদা। আৰু যদি মোৰ চেনেলৰ থ্ৰু দি আহে কাষ্টমাৰ কিবা মোৰ চেনেলৰ কথা কৈ যদি আপোনাৰ ওচৰত আহে কিবা একটা ডিছকাউণ্ট কৰিবনে নাই? কৰিম এক্সট্ৰা আপোনাৰ খাদ্যত ডিছকাউণ্ট দিম। আৰু এনেও যিকেইটা দাম কৈছোঁ আপোনাৰ চেনেলৰ থ্ৰু দি আহিলে সেইকেইটা দামেই পাব। নহ'লে ধৰক আমাৰ অলপ 19-20 হয়, তাতকৈ দামটো বেছি কৰোঁ আমি আচ্ছা বাৰ্গেনিঙৰ কাৰণে। হয় যিকেইটা আপোনাৰ চেনেলত কৈছোঁ তাৰমানে লাষ্ট প্ৰাইচ আমি কৈ দিছোঁ, তাতো আমি চাই দিম যদি কাষ্টমাৰ আপোনাৰ চেনেলত থ্ৰু দিয়ে। ঠিক আছে দিলেই হ'ল। ঠিক আছে, থেংক ইউ, মষ্ট ৱেলকাম। অ'কে, আকৌ লগ পাম। দিয়ক। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনেকৈ লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু গাড়ীকেইটাৰ কোনটো দাম আপোনালোকক বেছি ভাল লাগিছে, তাৰ ভিতৰত কোনটো কাৰ আপোনাক বেছি ভাল লাগিছে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ ছাবস্ক্ৰাইব কৰি থ'লে মই ভিডিঅ' আপডেট দিয়াৰ লগে লগে আপোনাৰ ওচৰত নটিফিকেশ্যন যাব। আৰু সেই যোনটো গাড়ী চাই আপোনাক পচন্দ হয় সেই গাড়ীটো লগে লগে আপোনালোকে ইয়াৰ পৰা ডাইৰেক্ট কণ্টেক্ট কৰি সেই গাড়ীটোৱে ল'ব পাৰিব। চ' আজিলৈকে বাই বাই।